নমস্কাৰ আসাম নিউজ এনি টাইমৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে আসাম নিউজ এনি টাইম। ঐতিহ্যমণ্ডিত ঢকুৱাখনাৰ বাসুদেৱ থানক পক্ষী উদ্যান হিচাপে সংৰক্ষণ কৰাৰ আহ্বান সত্ৰবাসীৰ। মানে অনুৰোধ কৰিব বিচাৰোঁ চৰকাৰৰ প্ৰশাসনৰ ফাললৈ যে ইয়াত এখন পক্ষী উদ্যান আমি কৰিব পাৰোঁ, কাৰণ কলেবৰটো বৰ সুন্দৰ হৈছে, গছ গছনি আপোনালোকে দেখিছেই নিছে, আৰু পক্ষীবিলাকৰ বিচৰণস্থলী আছে, যথেষ্ট জলাশঞ্চল আছে, নদী বিল পুখুৰী আছে, আৰু ভৱিষ্যতে যদি এখন পক্ষী উদ্যান হিচাপে যদি সুন্দৰকৈ গঢ়ি তোলা যায় সেইবিলাক যত্ন কৰিব লাগিব। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ অন্যতম ভক্তিপীঠ হ'ল বাসুদেৱ থান। প্ৰত্যেক দিনাই দূৰ দূৰণিৰ অগণন ভক্তবৃন্দই আহি ভিৰ কৰেহি বাসুদেৱ থান নৰুৱা সত্ৰত। বৰ্তমান সত্ৰখনৰ কাষতে থকা বিভিন্ন প্ৰজাতিৰ গছসমূহত বনৰীয়া পক্ষীকুলে বাঁহ সাজি পোৱালি উলিওৱা পৰিলক্ষিত হৈছে। কণী পাৰে খুব নিৰৱচ্ছিন্নভাৱে, কোনো অপকাৰ ইয়াত নহয়, কোনো বিজুতি নাপায়, কোনো অন্য ফালৰ পৰা কোনো তেওঁলোকে ইয়াত হেৰি নাপায়, মানে বিঘিনি নাপায়। গতিকে ইয়াত সুন্দৰকৈ এতিয়া তুমি দেখিছে চকুৰ আগত অজস্ৰ পোৱালি, শামুক ভঙা, পানী কাউৰী, কণা মাছৰি, বগৰৰ পৰা আদি কৰি বিভিন্ন প্ৰজাতি কোলাহলৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। মানে আনকি এঠাইত ৰৈ থাকিলে এঠাই আজিৰ পৰা যদি এজনে কথা কৈ নুশুনি, মানে পক্ষীৰ মানে কোলাহল, এনেকুৱা এটা মনোমোহা পৰিৱেশ হৈছে। নিশ্চয় বোলে চাৰিমুঠি জীৱৰ যেনেকৈ ভগৱন্তৰ সৃষ্টি, গতিকে সেই ভগৱন্তৰ কাষলৈহে আহি ইয়াত এনে এটা সুন্দৰ কলেবৰ বহাইছে। হাজাৰ হাজাৰ বনৰীয়া পক্ষী, শামুক ভঙা, কণা মুচৰি, পানী কাউৰী, বগলী আদিৰ কোলাহলে পৰিৱেশ দি অন্য এক মাত্ৰা প্ৰদান কৰিছে। যে বিভিন্ন পক্ষী মানে পোৱালিবিলাকৰ এক মধুময় শব্দই গোটেই সত্ৰখন সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি পেলাইছে। বৃহৎ বৃহৎ গছ আছে সত্ৰৰ কাষতে, আজাৰ, উৰিয়ামৰ পৰা আদি কৰি বিভিন্ন প্ৰজাতিৰ গছ আছে, দেখিও মনোমোহা অতি ঐতিহ্যপূৰ্ণ গছ এইবিলাক। এই গছবিলাকৰ ওপৰত আজি প্ৰায় 10 বছৰমানে হ'ল বিভিন্ন প্ৰজাতিৰ পক্ষী, যেনে হাড়গিলা কয়, শামুক ভঙা বুলি কওঁ আমি, পানী কাউৰী, কণা মচৰি, বগ, আকৌ এই বগলী, আকৌ 2টা জাত আছে। মানে তেওঁলোকৰ বিভিন্ন প্ৰজাতি পক্ষী কুল আহি ইয়াত বিভিন্ন ঠাইৰ পৰা গছৰ ডাল আনি ওপৰত এটা সুন্দৰ যে এখন ঠোঁটেৰে ইমান সুন্দৰকৈ যে ইমান আটক ধুনীয়াকৈ তেওঁলোকে নিজৰ মানে বাসগৃহ যে কৰি ল'ব পাৰে, ই কিন্তু বৰ আশ্চৰ্যজনক কথা। আমি নিজকহে জ্ঞানী বুলি ভাবোঁ, কিন্তু আমাতকৈও তেওঁলোক বেছি জ্ঞানী, কাৰণ এখন পক্ষীকুলৰ কোলাহলে দৰ্শনাৰ্থীসকলক মুগ্ধ কৰাৰ লগতে কোনো দুষ্কৃতিকাৰীয়ে যাতে পক্ষীকুল নিধন কৰিব নোৱাৰে তাৰ বাবে অঞ্চলটি পক্ষী উদ্যান হিচাপে আৰু পৰ্যটনথলী হিচাপে গঢ়ি তুলিবলৈ সত্ৰবাসীয়ে চৰকাৰক আহ্বান জনাইছে। ঢকুৱাখনাৰ পৰা ঘনকান্ত দলে, আসাম নিউজ এনি টাইম।